ভিডিওলৈ বহুদিন ভিডিও দিয়া নাছিল, গৰম বন্ধ চলি আছে। পুনৰ আমি আলোচনা কৰিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ, বিশেষকৈ ভূগোলৰ তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ ওপৰত আমি আজি আলোচনা হ'ব। গতিকে কোনেও মিছ নকৰা, ভিডিওটো ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। মোৰ পেজ পংকজ বৰাক ফলো কৰি ল'বা, লগতে মোৰ ইউটিউব চেনেল জ্ঞানাগৰ সলিউশনৰ পংকজ ছাৰক নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আমি পুনে পুনে আমাৰ আলোচনালৈ গৈছো। পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা যিটো চেপ্টাৰ আছে তোমালোকৰ ভূগোলৰ দ্বিতীয় চেপ্টাৰ, তার অতি গুরুত্বপূর্ণ কেইটামান কনসেপ্ট আছে। প্রথম কনসেপ্টটি আছিল যে পরিবেশ বুলিলে তোমালোকে কি বুঝা, গতিকে পরিবেশ বুলিলে কি বুঝা অতি গুরুত্বপূর্ণ এটা ধারণা তোমালোকে জানা উচিত। এতিয়া পৰিৱেশক ইংৰাজীত তোমালোকে কি কয় নিশ্চয় গম পোৱা, এনভাইৰনমেন্ট। এই শব্দটোৱে কি বুজাব, কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ যিটো অৱস্থাক বুজায়, অৰ্থাৎ চাৰিওফালৰ অৱস্থাৰ জীৱবৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি ল'ব। এই কথাত পৰিৱেশত জৈৱিক আৰু অজৈৱিক এই দুটা উপাদান থকাটো অতি জৰুৰী হ'ব। গতিকে অতি গুৰুত্বপূৰ্ণ কনসেপ্ট আমি পালো যে পৰিৱেশ আচলতে শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ যিটো চাৰিফালৰ যিটো অৱস্থা তাক বুজাব, আৰু এই চাৰিফালৰ অৱস্থাৰ লগতে জীৱবৰ্তি থাকিবৰ বাবে সকলো প্ৰকাৰ যিটো আৱশ্যকীয় উপাদান এই সামৰি লোৱাটোকো বুজাবলৈ চেষ্টা কৰা হয়। লগতে ইয়াত জৈৱিক আৰু অজৈৱিক দুটা উপাদান থাকিব। গতিকে পৰিৱেশৰ জৈৱিক আৰু এই অজৈৱিক উপাদানৰ কথা যেতিয়া উল্লেখ কৰিলেই আমি জৈৱিক আৰু অজৈৱিক উপাদাননো আচলতে কি এই কথাটো নিশ্চয় জানিব লাগিব। হয়, জৈৱিক নামটোতে তোমালোকে গম পাব যে প্ৰাণ থকা বিভিন্ন জাতি প্ৰজাতিৰ অনুজীৱ, উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পক্ষী সকলোবিলাককে জৈৱিক উপাদান বুলি কোৱা হ'ব। ঠিক তেনেকে অজৈৱিক উপাদান হ'ল প্ৰাণ নথকা, অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ, এইবিলাক হ'ল অজৈৱিক উপাদান। গতিকে মনত ৰাখিবলগীয়া আটাইতকৈ ধুনীয়া ট্ৰিকটো হ'ল যে পৰিৱেশত জীৱন থকা সকলো উপাদান জৈৱিক, বায়টিক, আৰু অজীৱ যিবিলাক জড় জীৱনহীন সকলো ভৌতিকাৰক অজৈৱিক, আৰু এইবিলাক পৰিৱেশত অন্তৰ্ভুক্ত হৈ থকা উপাদান হিচাপে। লগতে এই দুইটাৰ জটিল ভাৰসাম্যই পৰিৱেশ বৰ্তাই ৰাখে। এটা যদি আমি ডায়াগ্ৰাম দিবলৈ চেষ্টা কৰো, গোটেই ডায়াগ্ৰামটো এনেকুৱা হ'ব, দুটা, এটা ফালে থাকিব জৈৱিক আৰু এটা ফালে থাকিব অজৈৱিক, আৰু এই দুইটা গোট খাই গঠন হ'ব পৰিৱেশ। আৰু তাৰ কাৰণে ইহঁতৰ মাজত পাৰস্পৰিক কি থাকিব, ইয়েছ, সম্পৰ্ক থাকিব, এটা ক্ৰিয়া চলি থাকিব। গতিকে পৰিৱেশৰ অতি গুৰুত্বপূৰ্ণ এই কথা তোমালোকে পাহৰি নাযাবা। নেক্সট আমি আহিলো এতিয়া পৰিৱেশৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে পৰিৱেশৰ মণ্ডলসমূহ, অৰ্থাৎ স্ফিয়াৰ্স অফ এনভাইৰনমেন্ট। পৰিৱেশ বুলি ক'লে কাক কয় আমি জানিলোৱে। এতিয়া পৰিৱেশটোতো গঠন হৈছে কেইবাটাও মণ্ডলক লৈ, এইটো কথাও তোমালোকে জানিব লাগিব। এই মণ্ডল বিলাকক আমি ভাগ কৰিব পাৰো স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই জীৱমণ্ডল, স্থলমণ্ডল আচলতে কি, প্ৰতিটোৰে বিষয়ে এটা ধাৰণা থাকিব লাগিব। এই ধাৰণাটো তোমালোকক দিবলৈ মই চেষ্টা কৰিছো। প্ৰথম কথা হ'ল স্থলমণ্ডল আচলতে কি হয়, স্থলমণ্ডলত কি থাকিব পাৰে। শিল, মাটি, বালি, খনিজ পদাৰ্থ এইবিলাকৰ দ্বাৰা গঠিত যিটো পৃথিৱীৰ স্থলভাগ আছে এইটোক কয় স্থলমণ্ডল। এটা লিথোস্ফিয়াৰ। স্থলমণ্ডলতে আমি কি পাম, পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল, এই গোটেইবিলাক বস্তু দেখিবলৈ পাম। গতিকে এইটো গোটেই গুৰুত্বপূৰ্ণ কথা। ঠিক তেনেকে জলমণ্ডলৰ কথা যেতিয়া আমি পঢ়িম, তাত আমি ক'ব লাগিব সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, জলাশয়, এই গোটেই যিটো সামগ্ৰিক ব্যৱস্থাটো হাইড্ৰস্ফিয়াৰ, তাক জলমণ্ডলৰ ভিতৰত আমি ধৰিব লাগিব। এতিয়া কথাটো হ'ল ইয়াৰ লগত জড়িত আন দুটা মণ্ডল আছে, বায়ুমণ্ডল আৰু জীৱমণ্ডলটো আলোচনা নকৰিলে হ'ব জানো? নিশ্চয় নহয়। আমি সম্পূৰ্ণ তেতিয়াহে হ'ব যেতিয়া আমি গোটেইকেইটা কথা আলোচনা কৰিম। গতিকে বায়ুমণ্ডলৰ বিষয়ে পঢ়িবলৈ তোমালোকে নিশ্চয় আগতে পাইছিলা, নৱম শ্ৰেণীত এটা চেপ্টাৰ আছিলে বায়ুমণ্ডলৰ সামগ্ৰিক গঠনৰ কথা। এতিয়া আমি বায়ুমণ্ডল কিহেৰে গঠিত, বায়ুমণ্ডল আচলতে কি, বায়ুমণ্ডল মূলতঃ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন, অন্যান্য গেছৰ দ্বাৰাই গঠিত মণ্ডল। আৰু এই বায়ুমণ্ডলটোৱে আমাক আগুৰি আছে পৃথিৱীৰ চৌপাশটো। গতিকে বায়ুমণ্ডলৰ লগত জড়িত গোটেই ব্যৱস্থাটো জীৱমণ্ডলৰ বিষয়েও আমি এতিয়া আলোচনা কৰিব লাগিব। জীৱমণ্ডল কাক বোলে তোমালোকে নিশ্চয় জানা। জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ সেই অংশবোৰ সামৰি লয় য'ত সিহঁতে বসতি আছে। এতিয়া পৃথিৱীৰ জীৱ থকা অংশবোৰ কি কি তেতিয়াহ'লে, হয় স্থলপথ, স্থলপৃষ্ঠ, সাগৰ পৃষ্ঠ, বায়ুমণ্ডলত চৰাই চিৰিকটি, কীট পতংগ, উৰি ফুৰা অংশ। আৰু জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত মিলিয়ন উদ্ভিদ আৰু প্ৰাণী
চিনাক্ত কৰা হৈছে, প্ৰজাতি চিনাক্ত কৰা হৈছে। এইটো এক্সাম টিপছ অৰ্থাৎ তোমালোকৰ ডাইৰেক্ট এমচিকিউত আহিব পৰা প্ৰশ্ন যে জীৱমণ্ডলত চিনাক্ত কৰা প্ৰজাতিৰ সংখ্যাটো উল্লেখ কৰা। তেতিয়া লিখিবলৈ 1.75 মিলিয়ন। এই কথাটো অতি জৰুৰীভাৱে তোমালোকে জনা উচিত। এতিয়া আমি যিকেইটা পঢ়িলো জীৱমণ্ডল, বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল, এই বায়ুমণ্ডল, জীৱমণ্ডল, স্থলমণ্ডল, জলমণ্ডলৰ মাজত এটা সম্পৰ্ক আছে। এই মণ্ডলবোৰৰ আন্তঃ সম্পৰ্ক জানিব লাগিব, কিলৈকে ইটোৰ লগত সিটো সম্পৰ্ক আছে। বিশেষকৈ পৃথিৱীৰ পৰিৱেশৰ এই প্ৰধান 4টা মণ্ডলৰ মাজত সম্পৰ্কটো আমি কি ধৰণে আলোচনা কৰিব পাৰো, এটা উদাহৰণ ল'ব লাগিব নিশ্চয়। উদাহৰণ হিচাপে যদি লওঁ, জীৱমণ্ডলৰ আৱাসস্থলটো কি? স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল। জীৱ জন্তু আৰু উদ্ভিদ এইবিলাক জীয়াই থাকিবলৈ কি লাগিব? বায়ু লাগিব আৰু পানী লাগিব। বায়ু ক'ত পাম? ইয়েছ, বায়ুমণ্ডলত পাম। পানী ক'ত পাম? হয়, জলমণ্ডলত পাম। গতিকে কেনেকে জড়িত হৈ গ'ল, ইটোৰ লগত সিটো লিংক হৈ গ'ল। আমি দেখা পালো যে ইটোৰ পৰা সিটোৱে প্ৰয়োজনীয় উপাদানবিলাক সংগ্ৰহ কৰি জীয়াই থাকিবলৈ যত্ন কৰে। ঠিক তেনেদৰে স্থলমণ্ডলত জীৱ বৰ্তি থাকিবলৈ হলে পানী উপলব্ধ জৰুৰী। এই মণ্ডল কেইটাৰ মাজত যে চলি থাকে আন্তঃক্ৰিয়া, ইন্টাৰেকশ্যনছ, তাৰ ফলতেই পৃথিৱীত জীৱ থাকিব পৰা পৰিৱেশটো সৃষ্টি হৈছে। আৰু য'ত এই পৰিৱেশটো নাই তাত জীৱ নাই। অন্যান্য গ্ৰহবিলাকত আমি জীৱ থকা দেখিছে নাই দেখা। কিয়? এই 4টা মণ্ডলৰ তাত ইন্টাৰেকশ্যনটো নাই, অৰ্থাৎ পাৰস্পৰিক সম্পৰ্কটো নাই। গতিকে অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল তালিকা গঠন কৰিছে পৃথিৱীৰ ক্ষেত্ৰত। সেইকাৰণে পৃথিৱীত জীৱ আছে। এতিয়া আমাৰ জীৱ থকা এই যে মণ্ডলসমূহৰ সামগ্ৰিক কি কলো সম্পৰ্কৰ ফলত যিটো জীৱ থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছে, কিন্তু দেখা পোৱা গৈছে যে এই পৰিৱেশটো পৰিৱৰ্তন হৈছে। অৰ্থাৎ পৃথিৱীৰ পৰিৱেশটো পৰিৱৰ্তনশীল, স্থান কাল ভেদে ইয়াৰ পৰিৱৰ্তন ঘটি আছে। কি কাৰণত হৈছে? এই কাৰণবিলাক তোমালোকৰ আহিব। প্ৰথমটো কাৰণ হৈছে জনসংখ্যা বৃদ্ধিটো পৰিৱেশ পৰিৱৰ্তনৰ কাৰণে অতি জৰুৰী, অতি জগৰীয়া। জনসংখ্যা বৃদ্ধি পাইছে, তাৰ ফলত পৰিৱেশত প্ৰভাৱ পৰিছে, চাপ পৰিছে আৰু ই পৰিৱৰ্তন হৈছে। উদ্যোগীকৰণ কৰাটো, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো, নগৰীকৰণ হোৱাটো, যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণ হোৱাটো, বনাঞ্চল ধ্বংস যিটো প্ৰক্ৰিয়া চলি আছে, গোটেইবিলাকে পৰিৱেশত হেঁচা প্ৰয়োগ কৰি তাৰ পৰিৱৰ্তন কাৰক হিচাপে স্বীকৃতি পাইছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়বস্তু আলোচনা কৰিলো। আলোচনাটো বেছি দীঘলীয়া আমি নকৰো। গতিকে আমি নেক্সট ফেজত পৰিৱেশৰ লগত জড়িত কিছুমান সমস্যাৰ বিষয়ে পঢ়িম, আৰু তাত আমাৰ পাৰিৱেশিক সমস্যাবিলাক থাকিব। কি কাৰণে পাৰিৱেশিক সমস্যা সৃষ্টি হৈছে সেই কথাখিনি পাম। গতিকে আজিৰ আলোচনাটো তোমালোকৰ কিমান ফলপ্ৰসূ হ'ল জনাবলৈ নাপাহৰিবা কমেণ্টত। আৰু কিবা প্ৰশ্ন থাকিলে নিশ্চয় জনাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ পংকজ ছাৰ, জ্ঞান সাগৰ সলিউশ্যন 2টা চেনেল আছে ইউটিউব, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, অথবা ফেচবুকত পংকজ বৰাক ফলো কৰি ল'বা, অথবা ইনষ্টাগ্ৰামতো পাই যাবা। গতিকে আজিৰ আলোচনা ইমানতে শেষ কৰিছো। নেক্সট এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই। থেংক ইউ।